আহিন মাহ বুলি ক'লে শেৱালি ফুলৰ লগতে কহুৱা ফুলৰ কথাও মনলৈ আহে নহয়নে? এইবাৰ আমাৰ মাটি চাকিৰ শলিতা হিচাপে মুখ্য ভূমিকা পালন কৰা কপাহী বাইদেউৰ নীল আকাশৰ তলত কহুৱা ফুল হৈ ফুলিবলৈ মন গ'ল। মই ভাবিলোঁ আশাটো পূৰ কৰাই ভাল হ'ব। এয়া প্ৰথমে আকাশ বনালোঁ। তাৰ পাছত কেনেকৈ বনাম বুলি ভাবি থাকোঁতেই ঘৰৰ চাদৰৰ ওপৰত থকা কুঁহিয়া কেইজোপালৈ মনত পৰিল। কুঁহিয়া পাত কেইখিলামান ছিঙি আনিলোঁ, এনেদৰে কাটিলোঁ। কাটি আঠা লগালোঁ। এনেদৰে আঠা লগালোঁ। এয়া আমাৰ কপাহী বাইদেউ। কপাহী বাইদেউক এতিয়া সজাম কহুৱা ফুল ৰূপত। কপাহী বাইদেউৰ গাত পূজা ভালকৈয়ে লাগিছে যেন পাওঁ। এইবাৰ কহুৱা ফুল হৈ ফুলিবলৈ মন মেলিছে। এনেদৰে কেঁচীৰে কাটি কাটি কপাহী বাইদেউক কহুৱা ফুলৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। এয়া ফেভিকল আঠা দি লগাই দিম। এয়া বনত আঠা দিছোঁ। এনেদৰে ভৰাই তুলিম। কপাহী বাইদেউ মনৰ আশাটো পূৰ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সঁচা-সঁচি কহুৱা ফুল লাগিছে নাই সেইটো আপোনালোকে ক'ব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।